প্ৰিয়জনৰ বাতৰি, নিৰ্লিপ্ততাত হৃদয়ৰ নাচোন আৰু ঘৰমুৱা এজাক উৰণীয়া পক্ষী। বদুলাসত্ৰ অসমৰ ৰাইজৰ কাৰণে পুনৰ চিনাকি কৰি দিবলগীয়া এটা নাম নহয় বদুলাসত্ৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰতে অৱস্থিত এই ঐতিহ্যমণ্ডিত সত্ৰখন। কিন্তু এই সত্ৰখন বৰ্তমান সময়ত এক বিশেষ ধৰণে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণটো হৈছে মাধৱদেৱ কলাক্ষেত্ৰ। এইখনেই সেইখন কলাক্ষেত্ৰ যিখন কলাক্ষেত্ৰৰ চাৰিওকাষৰ ৰাইজে কলাক্ষেত্ৰখন হ'ব বুলি আশাৰে বাট চাই আছে। এইখনেই সেইখন সত্ৰ যিখন সত্ৰৰ ভকতে নিজৰ সত্ৰখনৰ চৌপাশত এখন কলাক্ষেত্ৰ হ'ব বুলি 2011 চনৰ পৰা আজি পৰ্যন্ত এক আশা ৰেঙনি প্ৰতি সময়ে দেখি আহিছে। মাধৱদেৱ কলাক্ষেত্ৰ আজিৰ তাৰিখত হয়তো অসমৰ খবৰ প্ৰিয় সুধী সমাজৰ বাবে এক চিৰ পৰিচিত নাম। প্ৰত্যেক ৰাজনৈতিক দলে যুদ্ধ বিজয়ৰ পাছত পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া এক সপোন আৰু কলাক্ষেত্ৰৰ আৰ্হিবোৰক সাৰথি কৰি সকলোৱে মনতে পুহি ৰখা এটা উচ্চাভিলাষী আশা। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত RTI কৰ্তৃত্বৰ হিচাপে অহা জমা খৰচৰ হিচাপ নিকাচসমূহলৈ যদি আমি লক্ষ্য কৰোঁ, তেন্তে তাৰ তথ্য মতে 2018-19 বিত্তীয় বৰ্ষলৈকে মাধৱদেৱ কলাক্ষেত্ৰৰ মুঠ বিত্তীয় অনুমতি প্ৰায় 500 লাখ অথবা 5 কোটি টকা। এতিয়া আমি আগৰ চৰকাৰকে দোষ দিম নে বৰ্তমানৰ চৰকাৰকে দোষ দিম নে মাজৰ মধ্যম বৰ্গৰ মানুহখিনিকে দোষ দিম, যাৰ কাৰণে ইমান বছৰে ধৰি কলাক্ষেত্ৰৰ নিৰ্মাণ ইমান লেহেমীয়া হৈ আছে। ৰাজনৈতিকভাৱে সচেষ্ট ডিজিটেল জগতৰ ৰজা কেইজনে মাহেকে বছৰেকে অথবা মন্ত্ৰীৰ আগমনত ছ'চিয়েল মিডিয়াৰ পৃথিৱীখনত কলাক্ষেত্ৰৰ আৰ্হি নক্সাসমূহৰ ষ্টেটাছ দি প্ৰাউড অফ বুলি লিখাৰ সময় এই অল্পমতীয়া আছে বুলি নাভাবে। যদি সেয়াই কৈ থকা হয়, তেন্তে ৰাষ্ট্ৰীয়তাবাদী জনপ্ৰিয় মন্ত্ৰীয়ে কেনেকৈ জানিব যে তেওঁ বনাই দিয়াৰ দায়িত্ব লোৱা বদুলাসত্ৰৰ আটা গৃহভাগৰ অস্থিত বন গজিছে, মিস্ত্ৰীয়ে হাজিৰা বিচাৰি আহ-যাহ কৰিছে, নাৰায়ণপুৰীয়া ৰাইজে বহু আশাৰে বাট চাই ৰোৱা ঐতিহ্যমণ্ডিত ক্ষেত্ৰখনৰ অৰ্ধনিৰ্মিত অডিটৰিয়ামত বৰ্তমান সময়ত নৱপ্ৰজন্মৰ সুৰাৰ ৰাগীত ঐতিহ্য পবিত্ৰ আদি শব্দবোৰ কিবা বহুৱালিৰ দৰে হৈছে। অলিভাৰ গোল্ডস্মিথে দ্য ট্ৰেভেলাৰত লিখিছে, ল গ্ৰিনছ দ্য প'ৰ এণ্ড দ্য ৰিচ মেন ৰুল দ্য ল, আৰু উইলিয়াম ব্লেকে কৈছে, দ্য উইক ইন কাৰেজ ইজ ষ্ট্ৰং ইন কানিং। কলাক্ষেত্ৰৰ নিৰ্মাণ নিঃস্বাৰ্থ হওক, কোনো এখন ৰাজনৈতিক প্ৰচাৰ সভাত মাধৱদেৱ কলাক্ষেত্ৰৰ নাম উচ্চাৰণ নহওক।